আজি শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ মৃত্যুতিথি 1999 চনৰ আজিৰ দিনটোতে কাৰ্গিল যুদ্ধত সাহসিকতাৰে পাকিস্তানী সৈন্যৰে যুঁজি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিছিল বীৰ সৈনিকজনে গোলাঘাট জিলাৰ খুমটাইৰ দৰে ভিতৰুৱা ঠাইৰ পৰা গৈ 17 নং গাৰৱাল ৰেজিমেণ্টৰ কেপ্টেইনৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিল শ্বহীদ জিন্তু গগৈয়ে সম্প্ৰতি 22টা বছৰ পাৰ হ'ল বীৰ শ্বহীদগৰাকী আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি বীৰ শ্বহীদগৰাকীৰ পুণ্য মৃত্যুতিথিত এক আৱেগিক পৰিৱেশৰ মাজেৰে সোঁৱৰে শ্বহীদগৰাকীৰ বৃদ্ধ পিতৃ মাতৃয়ে পুণ্য মৃত্যুতিথিত শ্বহীদ জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত পুৱা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি আৱেগিক হৈ পৰে বীৰ শ্বহীদগৰাকীৰ পিতৃ মাতৃ আজিৰ দিনটোতো বহুত দুখৰে দিন মানে মোৰ কাৰণে বহুত দুখৰে দিন কিন্তু দুখ হ'লেও মানে মনটোত আজি বহুত আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ কেলেনো তেওঁ দেশৰ কাৰণে যে নিজৰ জীৱন ত্যাগ কৰিলে সেইটো কাৰণে আমি বহুত আনন্দিত হৈছোঁ চাকি বন্তি জ্বলাইছোঁ তাৰ মানে আত্মাই যাতে শান্তি পায় সেইটো কাৰণে আৰু এটা মোৰ মানে স্মৰণীয় আছে যেতিয়া তাক পাকিস্তানে গুলি কৰে সেই পাকিস্তানৰ নদীৰ ওপৰত পৰি যোৱাৰ কাৰণে মোৰ সেই দৃশ্যটো আজি ভাহি আছে মানে মনটোত সেইটো ধৰিলে বহুত দুখ আহে মোৰ কিন্তু এনেই ভাবিবলৈ হ'লে তেওঁতো গুচিয়ে গ'ল তথাপিও মনৰ দুখটোতো এৰিব নোৱাৰোঁ তথাপি মনবিলাক সদায় নিজে বহুত সুখী কৰি ৰাখোঁ 1994 চনত যেতিয়া তেওঁ জইন কৰিবলৈ যায় তেতিয়া মই খুব কান্দিছিলোঁ তাক কৈছোঁ বেটা তই গৈছ হয় কিন্তু নাম কৰি আহিবি যাতে আমাৰ দেশে তোক সোঁৱৰে কেলেনো আমি বহুত পৰিয়ালৰ মানে মানুহ নহয় যাতে আমাৰ গাঁৱৰ ঘৰৰ অসমৰ নামটো ৰাখি থৈ যাব পাৰে তাক বহুতবিলাকে মই কথা কৈ পঠাইছিলোঁ আৰু য'তে ত'তে তই নাযাবি নিজৰ লাইফটোৰ কথা সদায় চিন্তা কৰি চলিবি কিন্তু 1999 চনত যেতিয়া কাৰ্গিলৰ যুদ্ধত তেওঁ যাবলগীয়া হ'ল কিন্তু ভগৱানে ৰক্ষা মানে কৰিলেও তেওঁ যে ভাল নাম এটা কৰি গ'ল সেইটো কাৰণে আমি বহুত সুখী হৈছোঁ ব্যুৰো ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য You don't have to be an athlete to hydrate. Ultimate Beast for the ultimate you. Wings Energy, a premium energy drink. Aspirant Marketing Private Limited, a one-stop for all your marketing needs, brings you varieties of products such as Wings Energy Drink, Blue Red Fruit Drink to enhance your immunity by vitamin C, electrolytes and glucose. Bakery Cookies, the home of eggless bakery. Kiano Teddy Berry Cakes with different flavors to suit your tastes. To place your order, please contact Rahul Paul, the Managing Director at 600-209-4606. You can place your order via email at aspirantmarketing2019@gmail.com. You can also walk in at house number 107 C2 Thana Road, Bukajan, Karbi Anglong Assam.